হে দোস্ত, আজি মই আপোনালোকক এটা ৱাৰ্ড কম বা এটা শব্দ কম, যিটো শব্দ হয়তো আপোনালোকে শুনিছে নাইবা আমাৰ যিসকল ইউটিউব ক্ৰিয়েটৰ আছে তেওঁলোকৰ বাবে এই শব্দটো এটা ইম্পৰ্টেণ্ট শব্দ আৰু ইউটিউব ক্ৰিয়েটৰসকলে নিশ্চয় এই শব্দটো জানে। চাওক, এই শব্দটো হ'ল ক্লিক বেট। আচলতে ক্লিক বেটনো কি বা কাক কোৱা হয় ক্লিক বেট, বা ক্লিক বেট কৰিলে আপোনাৰ ইউটিউব চেনেলটোৰ কিবা ক্ষতি হ'ব পাৰে নেকি? আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তো বলকচোন আমি জানো, বুজো আৰু শিকোঁ ক্লিক বেট কি, বা ক্লিক বেট কৰিলে আপোনাৰ চেনেলটোৰ কিবা ক্ষতি হ'ব পাৰে নেকি। তো বলক আমি ভিডিঅ'টোৰ শুৰুৱাত কৰোঁ। চাওক, আমি যেতিয়া ইউটিউবত ভিডিঅ' আপলোড কৰোঁ তেতিয়া আমি থাম্বনেইলটো বহুত আকৰ্ষিত হোৱাকৈ লিখোঁ, যাতে মানুহে সেই থাম্বনেইলটো চাই আকৰ্ষণ হয় আৰু আমাৰ ভিডিঅ'টো চাই। ইয়ালৈকে বাৰু ঠিকে আছে। এতিয়া কথাটো হ'ল, আপুনি আজি এটা ভিডিঅ' আপলোড দিব ইউটিউবত আৰু ভিডিঅ'টো হৈছে দুটা বেঙে জাইপে আছে, অৰ্থাৎ দুটা ভেকুলীয়ে জঁপিয়াই আছে। সেই ভিডিঅ'টো আপুনি আজি ইউটিউবত আপলোড দিব, কিন্তু তাত আপুনি থাম্বনেইলটো ইমান আকৰ্ষণকৈ লিখিছে যে থাম্বনেইলটো চায়ে মানুহে সেই ভিডিঅ'টো চাইছে। মানে আপুনি থাম্বনেইলটো এনেকুৱাকৈ লিখিছে যে হৰকান্তৰ গাৰ্লফ্ৰেণ্ড ৰহিমলাক লৈ হৰকান্তই ছুইজাৰলেণ্ডলৈ পলাই গ'ল। আৰু আমাৰ ভিডিঅ' চাই, মানে যিবিলাক মানুহে আমাৰ ইউটিউবৰ ভিডিঅ' চাই বা আপোনাৰ ভিডিঅ' চাই, তেওঁলোকে থাম্বনেইলটো চায়েই আপোনাৰ ভিডিঅ'টো ক্লিক কৰি কিনে চালে। মানে তেওঁলোকে ভাবিছে যে কোননো এই হৰকান্ত, ডিম্পু বৰুৱাও দেখোন কয় হৰকান্তৰ কথা, বা কমল ডেকাই কয় হৰকান্তৰ কথা, বা ফাল্টু ল'ৰা সীমান্তই কয় হৰকান্তৰ কথা। এই হৰকান্তটো কোন, সেই বুলি ভাবি তেওঁলোকে হৰকান্তক চোৱাৰ কাৰণে বা হৰকান্তক গাৰ্লফ্ৰেণ্ড ৰহিমলাক চোৱাৰ কাৰণে তেওঁলোকে সেই ক্লিক কৰিলে। আৰু ক্লিক কৰি কিনে যে দেখা পালে আপোনাৰ যিটো ভিডিঅ' দিছে আপোনাৰ চেনেলত, তাত দুটা বেঙে জঁপিয়াই আছে বা ভেকুলীয়ে জঁপিয়াই আছে। আৰু এইটোৱে হ'ল ক্লিক বেট, মানে এটা ফল্ছ বস্তু। থাম্বনেইলত থাকিব কিবা আৰু আপোনাৰ ভিডিঅ'টোত থাকিব কিবা, এইটোৱে হ'ল ক্লিক বেট। চাওক, সিদিনা মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে, মানে আমাৰ অসমৰ স্বনামধন্য ইউটিউবাৰ, অসমৰ আগশাৰীৰ বৰ্তমান মই বেষ্ট ইউটিউবাৰ বুলি ভাবোঁ, আৰু তেখেত হৈছে ডিম্পু বৰুৱা ছাৰ। মোৰ কাৰণে তেখেত ছেকেণ্ড সন্দীপ মহেশ্বৰী ছাৰ। তেখেতে কি কৰিলে সিদিনা, যে ছুইজাৰলেণ্ডৰ পৰা গুৱাহাটী, আৰু মই ভাবিছোঁ আজি ডিম্পু ছাৰৰ জৰিয়তে মই আজি মানে ছুইজাৰলেণ্ডখন চাব পাৰিম। গতিকে সিদিনা মই আছিলোঁ আমাৰ হৰকান্তৰ ঘৰত, আৰু হৰকান্তৰ ঘৰত ভালদৰে জিঅ' নেট নাপায়। গতিকে মই কি কৰিলোঁ, হৰকান্তৰ ৰেলী চাইকেলখন লৈ মই 2 কিলোমিটাৰমান গুচি গ'লোঁ চাইকেল চলাই। মানে ভাবিলোঁ আজি ডিম্পু বৰুৱা ছাৰৰ জৰিয়তে মই আজি ছুইজাৰলেণ্ডখন চাব পাৰিম। গতিকে মই গুচি গ'লোঁ চাইকেল মাৰি কষ্ট কৰি। তাত গৈ মই ভিডিঅ'টো মানে প্লে' কৰিলোঁ। ভিডিঅ'টো প্লে' কৰি দেখিলোঁ যে তাত ডিম্পু বৰুৱা আচলতে ছুইজাৰলেণ্ডত নাই। ডিম্পু বৰুৱা ছাৰ মানে তেখেত আছে গুৱাহাটীতে। গুৱাহাটীৰ পৰা তেওঁ মানে ভিডিঅ' এটা কৰি আছে, মানে ব্লগিং ভিডিঅ'। তেখেতৰ ছেকেণ্ড চেনেল যিটো ডিম্পুজ ব্লগ আছে, সেই চেনেলটোত তেওঁ এটা ভিডিঅ' দিছিল, আৰু সেই ভিডিঅ'টো এনেকুৱাকৈ দিছিল যে তেওঁ মানে ছুইজাৰলেণ্ডৰ পৰা গুৱাহাটী চালোঁ। পিছত চাই কিনে দেখিলোঁ যে তেওঁ গুৱাহাটীৰ পৰা কিবা এটা জাগাৰ পৰা তেওঁ ভিডিঅ'টো দি আছে, আৰু এইটো এটা ক্লিক বেটে হয়। চাওক, এইবাৰ মই আপোনালোকক 2 নম্বৰ উদাহৰণটো দিছোঁ। জ্যোতিষ কুমাৰ ক্ৰিয়েশ্যন নামৰ এটা চেনেল আছে, আৰু সেই চেনেলৰ যিটো জনে চলাই আছে জ্যোতিষ কুমাৰে, তেওঁ ডিম্পু বৰুৱা ছাৰৰ কপিৰ ওপৰত এটা ভিডিঅ' বনাইছিল। সেই ভিডিঅ'টোৰ কথা মই বাৰু আপোনালোকক নকওঁ, কিন্তু মই ক'বলৈ বিচাৰিছোঁ তেওঁ আজি 3 দিনমান হ'ল, মানে পৰহি তেওঁ এটা ভিডিঅ' আপলোড দিছিল যে সূৰ্যৰ ওচৰত বৰফ। আৰু মই ভিডিঅ'টো চাই মানে একদম শ্বকিং হৈ গৈছিলোঁ, মানে মোৰ একদম হাই BP হৈ গৈছিল। কথাটো হ'ল যে সূৰ্যৰ ওচৰত বৰফ, আজি ইমান দিনে বিজ্ঞান পঢ়িলোঁ সৰুৰ পৰাই, ইমান দিনে আমাক ছাৰহঁতে শিকালে সূৰ্যৰ ওচৰত বৰফ থাকিব নোৱাৰে। আৰে মই কি থাম্বনেইলটো চাই কিনে ভাবিলোঁ এইটো কি দিছে জ্যোতিষ কুমাৰে। গতিকে মই ভিডিঅ'টো ক্লিক কৰি কিনে চালোঁ। চাই কিনে দেখিলোঁ যে তাত কোনো বৰফৰ লগত ৰিলেটেড কথা নাই, কোনো সূৰ্যৰ লগত ৰিলেটেড কথা একোৱেই নাই। তেতিয়াহ'লে তেওঁ সেইটো ক্লিক বেট কৰিছে। গতিকে এনেকুৱা ক্লিক বেট কৰিব নালাগে। জ্যোতিষ কুমাৰ, তোমাক মই এই ভিডিঅ'টোৰ জৰিয়তে কৈছোঁ যে এনেকুৱা ক্লিক বেট কেতিয়াও নকৰিবা, তোমাৰ এইটো ক্লিক বেট হয়। আৰু সেইদিনা কি হ'ল, ৰাতিপুৱাই মই মোবাইলটো অন কৰিছোঁ আৰু দেখিলোঁ যে হঠাৎ জুবিনদাৰ মৃত্যু। মই অসমীয়া কিবা এটা চেনেলত মই এই ভিডিঅ'টো পাইছিলোঁ, আৰু মই লগ মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছে যে আমাৰ নয়নৰ মণি, আমাৰ মুকুতাৰ মণি, আমাৰ অসমৰ গৌৰৱ জুবিনদাৰ মৃত্যু। মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছে, মই ভাবিব পৰা নাই। আৰু তাৰ পাছত মই সেই ভিডিঅ'টোত ক্লিক কৰি কিনে চালোঁ, আৰু দেখোঁ যে তাত জুবিনদাৰ কোনো মানে কথাই নাই। এইবোৰ বাৰু আপোনালোকে কিয় কৰে? আপোনাৰ চেনেলটো এনেকৈ কিয় গ্ৰ' কৰিব বিচাৰিছে? আপুনি ভাল ভিডিঅ' দিয়ক না, আপুনি ভাল কণ্টেণ্টৰ ভিডিঅ' দিয়ক না, আপোনাৰ নিশ্চয় চাব চেনেলটো। আপুনি এইবোৰ কৰাৰ কোনো দৰকাৰ নাই। থাম্বনেইলটো মেটাৰ কৰে হয়, থাম্বনেইলটোৰ জৰিয়তে আপোনাৰ ভিডিঅ'টোৰ ভিউৱাৰ্ছ বাঢ়ে, কিন্তু তেনেকুৱা কৰিলে আপোনাৰ কি হয় জানে? আপোনাৰ কি ক্ষতি হ'ব গম পাইছে? আপোনাৰ ভিউৱাৰ্ছহে বাঢ়িব, আপোনাৰ ৱাটছ টাইম যিটো আছে সেই ৱাটছ টাইমটো আপোনাৰ নাবাঢ়ে। কোনোবাই চাব, আপুনি 5 মিনিটৰ ভিডিঅ' বনাইছে ধৰি লওক, আপোনাৰ 20 ছেকেণ্ড চাব, চাই আপোনাৰ কাটি দিব। যে গম পাইছে আপুনি দুটা বেঙে জঁপিয়াই থকা ভিডিঅ' দিছে, আৰু আপুনি তাত লিখি দিছে যে হৰকান্ত আৰু ৰহিমলাই ছুইজাৰলেণ্ডত পলাই গ'ল। এনেকুৱা ভিডিঅ' যদি আপুনি থাম্বনেইল দিয়ে য'ত বেঙে জঁপিয়াই আছে দুটা বা ভেকুলীয়ে জঁপিয়াই আছে, সেই ভিডিঅ'টো আপোনাৰ কিয় চাব? আপোনাক মানুহে এভইড কৰিব, আপোনাক তেতিয়া টেগ কৰি দিব যে এই ভিডিঅ' নাচাওঁ। সেই বুলি আপোনাৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছিল তেতিয়া আনছাবস্ক্ৰাইব কৰিব, গম পালে? সেইকাৰণে এনেকুৱা ক্লিক বেট নকৰিব। ইয়াৰ ফলত আপোনাৰ চেনেলটোৰ ক্ষতিয়ে হয়। আপোনাৰ ভিউৱাৰ্ছ বাঢ়িব, আপোনাৰ 50টা ভিউৱাৰ্ছ বাঢ়িছে, কিন্তু আপোনাৰ 20 ছেকেণ্ড কৈ চাইছে,
গতিকে যদি আপুনি ভাল ভাল কণ্টেণ্ট আনে তেতিয়াহ'লে আপোনাৰ ভিডিঅ' নিশ্চয় চাব, সকলোৱে চাব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে ক্লিক বেট নকৰিব। ক্লিক বেট কৰাৰ ফলত আপোনাৰ চেনেলটো বৰঞ্চ বন্ধহে হ'ব বা আপোনাক মানুহে নাচায়। এইটোৱে মই আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ বিচাৰোঁ। জ্যোতিষ কুমাৰৰ নিচিনাও আপুনি লিখিব নালাগে যে মানে সূৰ্যৰ ওচৰত বৰফ, বা ডিম্পুদাই যেনেকৈ গুৱাহাটীৰ পৰাই কৈছিল যে ছুইজাৰলেণ্ডৰ পৰা গুৱাহাটী, এনেকুৱা ক্লিক বেট কৰিব নালাগে। মই ডিম্পু বৰুৱা ছাৰক মই বেয়া নাপাওঁ, তেখেত মোৰ কাৰণে ছেকেণ্ড সন্দীপ মহেশ্বৰী ছাৰ। গতিকে তেখেতে মই ক্লিক বেট কৰাটো মানে মই ভাল পোৱা নাই। জ্যোতিষ কুমাৰে বাৰু কৰিছে, তেখেতে মানে তেওঁ এটা মোৰ ভাইটিৰ নিচিনা মানে সৰু ইউটিউবাৰ, নতুনকৈ আহিছে মাত্ৰ। ময়ো পুৰণি নহয়, ময়ো নতুনে। গতিকে এনেকুৱা ক্লিক বেট কৰিব কোনো নালাগে। জ্যোতিষ কুমাৰ হওক, ডিম্পু বৰুৱা হওক, বা যোনে নহওক, বা ময়ে হওক বা যোনে নহওক, ক্লিক বেট কৰিব নালাগে। ক্লিক বেটৰ ফলত আপোনাৰ চেনেলটো মানে ক্ষতিয়ে হয়, একো লাভ নহয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰি ক্লিক বেটৰ ওপৰত আপোনালোকৰ মন্তব্যবোৰ জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু হৰকান্ত, নৰকান্ত, সত্য, মৃগেন, খগেন বা নিংনা, যালৈকে শ্বেয়াৰ কৰি দিব। আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তলত থকা ৰঙা ৰঙা ছাবস্ক্ৰাইব বটনটোত টিপি, আৰু কাষত থকা ঘণ্টাটো বজাই দিব। কাৰণ মই যেতিয়া ভিডিঅ'বোৰ আপলোড কৰিম যাতে পোনপ্ৰথমে আপুনি পায় এই ভিডিঅ'টো। আৰু আজিলৈ বাই 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 বাই, থেংক ইউ। শেষত পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় আই অসম।